দুইজন খৰিকটীয়াৰ কাহিনী, প্ৰেৰণা আৰু উৎপাদনশীলতাৰ বিষয়ে এটি চুটি গল্প। এসময়ত দুজন সমান দক্ষতাৰ আৰু সমান অভিজ্ঞতাৰ কাঠকটীয়া আছিল। দুইজনে সদায় একেলগে কাঠ কাটিবলৈ ওলাই যায় আৰু দিনটোৰ শেষত সমানভাৱে কাঠ কাটি আনে। কিন্তু তাৰে মাজৰ এজনে কোনো বিৰতি নোলোৱাকৈ দিনটো কাম কৰে আৰু আনজনে সদায় 1 ঘণ্টা আহাৰ গ্ৰহণ কৰিবলৈ বিৰতি লয়। গোটেই দিনটো বিৰতি নোলোৱাকৈ কাম কৰি থকাজনে বিমূৰত পৰি আৰু হতাশ হৈ আনজনক সোধে যে তেওঁ কেনেকৈ বিৰতি লৈও তেওঁ সমান কাঠ কাটিবলৈ সক্ষম হয়। ইয়াতে তেওঁ উত্তৰ দিলে যে এইটো বহুত সহজ আৰু ক'লে যে তেওঁ যোনটো সময়ত বিৰতি লয় সেই সময়ত তেওঁ নিজৰ কোঠাৰখন ধাৰ কৰাত ব্যতীত কৰে। কাহিনীৰ নৈতিকতা: উৎপাদনশীলতাৰ বাবে বিৰতিৰ অতি প্ৰয়োজনীয়। কেৱল কঠোৰ পৰিশ্ৰমেৰে নহয়, বুদ্ধিৰেও কাম কৰিব লাগে।